নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম আপোনালোকৰ ৰিজাল্ট কেতিয়া আহিব, ফিজিকেল এডমিট কাৰ্ড কেতিয়া আহিব আৰু লগতে ফিজিকেল কেতিয়া হ'ব, গোটেইখিনি কথা বিতংকৈ জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপটীয়াকৈ পাই থাকিবলৈ সক্ষম হয়। চাওক বন্ধুসকল, যিহেতু আপোনালোকে এনচাৰ কি চাইছে, বহুতৰে মাৰ্ক কম আছে, বহুতৰে মাৰ্ক বেছি আছে আৰু কম থকাবিলাকে ভাবি আছে যে আমি ফিজিকেল দিবলৈ নেপাম আৰু বেছি থকাসকলে ভাবি আছে যে আমি এইবাৰ ফিজিকেল দিবলৈ পাম। যদি আপোনালোকে কম নম্বৰো পাইছে, ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাওক, আৰু যদি বেছিও পাইছে তথাপিতো আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাটো অতি দৰকাৰ, কাৰণ আপোনালোকে এটা এক্সাম ক্লিয়াৰ কৰি তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰাটো অতি দৰকাৰ। এতিয়া আহিছোঁ আপোনালোকৰ ৰিজাল্ট কেতিয়া আহিব পাৰে। আপোনালোকে গমেই পাইছে যে বৰ্তমান ইলেকশ্যন চলি আছে আৰু ইলেকশ্যন এতিয়ালৈকে শেষ হোৱা নাই। আপোনালোকে গমেই পাইছে ইলেকশ্যন এতিয়াও আছে আৰু ইলেকশ্যন শেষ নোহোৱালৈকে আপোনালোকৰ ৰিজাল্ট দিয়াটো একেবাৰে সম্ভৱ নহয়। ইলেকশ্যন শেষ হোৱাৰ পিছতহে আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা যথেষ্টখিনি আছে। যিহেতু এতিয়া মে' মাহ শেষ হ'বৰে হ'ল, আপোনালোকৰ জুন মাহত ফিজিকেল হোৱাৰ সম্ভাৱনা, জুন মাহত আপোনালোকৰ ৰিজাল্ট অহাৰ সম্পূৰ্ণ চান্স আছে। যিহেতু আপোনালোকৰ জুন মাহৰ কেতিয়া আপোনালোকৰ ৰিজাল্ট আহিব পাৰে, জুন মাহৰ আপোনালোকৰ 15 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ ৰিজাল্ট অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে আৰু ৰিজাল্ট অহাৰ কিছুদিন পিছতে আপোনালোকৰ কিন্তু ফিজিকেল এডমিট কাৰ্ডখন আহি যাব। অৰ্থাৎ মে', জুন, জুলাই আৰু আগষ্ট মাহমানতে আপোনালোকৰ ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আপোনালোকে যিহেতু ভাবি আছে যে জুন মাহত ফিজিকেল হ'ব নেকি, জুন মাহত ফিজিকেল হোৱাটো সম্ভৱ নহয়, কাৰণ SSCয়ে ৰিজাল্ট ঘোষণা কৰাৰ পিছত ফিজিকেল এডমিট কাৰ্ড ঘোষণা দিয়ে আৰু ফিজিকেল এডমিট কাৰ্ড দিয়াৰ কেইদিনমান পিছত ফিজিকেল অনুষ্ঠিত কৰে। ৰিজাল্ট দিয়াৰ হয়তো 25 বা 20 দিনৰ ভিতৰত, 25 বা 20 দিন যোৱাৰ পিছত আপোনালোকৰ ফিজিকেল আৰম্ভ কৰিব SSC GDয়ে। যদি আপোনালোকে SSC GDৰ এক্সাম দিছে তেতিয়াহ'লে আপোনালোকে ৰানিঙৰ কাৰণে প্ৰস্তুতি কৰক আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। যিহেতু 5 কিলোমিটাৰ বহুতে ভাবে মই 4-10 দিন প্ৰেক্টিছ কৰি মই 5 কিলোমিটাৰ ৰানিং পাছ কৰিম, তেনেকুৱা নহয়, ইমান সহজো নহয় 5 কিলোমিটাৰ 24 মিনিটত ক্লিয়াৰ কৰা। যোনসকলে ৰানিং কৰি আছে তেওঁলোকৰ কাৰণে একেবাৰে সহজ কথা, আৰু যোনসকলে তেনেকৈ ভাবি আছে যে মই 10 দিন বা এমাহ প্ৰেক্টিছ কৰিম মই ফিজিকেল পাছ কৰিম, তেনেকুৱা সম্ভৱ নহয়, কাৰণ আপোনালোকে গমেই পাইছে 5 কিলোমিটাৰ ৰানিং কৰাটো কিমান কঠোৰ। ভালদৰে প্ৰিপাৰেশ্যন চলাওক। জুন মাহত আপোনালোকৰ ৰিজাল্ট আৰু এডমিট কাৰ্ড হোৱাৰ সম্ভাৱনা আছে আৰু আগষ্ট মাহৰ পৰা আপোনালোকৰ ফিজিকেল হোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে আছে। আৰু যিহেতু আপোনালোকৰ হাতত 2 মাহ বা 2.5 মাহ ভালদৰে পাইছে, আপোনালোকে এইকেইটা মাহত আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আপোনালোকে হয়তো পাছ কৰিব পাৰে ভালদৰে। আজিৰ ভিডিঅ'টোত এইখিনি আছিল।